স্বৰ বৰ্ণ শিকো আহা প্ৰথমতে আমি কি লিখিম অ তাৰপিছত লিখিম আ অটো লিখি তাত আকাৰ দিলে আ হ'ব হস্যৰি দীঘৰি হস্যৰ উ দীঘ ৰি ৰি এ ঐ উ ও অ আ হস্যৰি দীঘৰি হস্যৌ দীঘৌ ৰি এ ঐ উ ও এই গোটেইখিনিক আমি কি কওঁ স্বৰ বৰ্ণ বুলি কওঁ স্বৰ বৰ্ণ এই গোটেইখিনিক আমি স্বৰ বৰ্ণ বুলি কওঁ অৰে আমি অমিতা লিখিব পাৰোঁ আৰে আম লিখিব পাৰোঁ হস্যইৰে ইটা লিখিব পাৰোঁ দীঘইৰে ইগল লিখিব পাৰোঁ হস্যৌৰে উট লিখিব পাৰোঁ দীঘৌৰে ঊণসূতা লিখিব পাৰোঁ ৰিৰে ঋষি লিখিব পাৰোঁ এৰে এন্দুৰ লিখিব পাৰোঁ ঐৰে ঐৰাবত লিখিব পাৰোঁ উৰে ওলকচু লিখিব পাৰোঁ ঔৰে ঔটেঙা